যিহেতু গাইছ মোৰ আজি 71 ছাবস্ক্ৰাইবাৰ হৈ গ'ল লোকেল কুকুৰা হয় লোকেল মুৰ্গী আৰু গাইছ এইপিনে ঔটেঙা হেৰিয়ে ঔটেঙা পুঠি মাছে আৰু মোৰ ছাবস্ক্ৰাইবাৰ হয় আৰু গাইছ তোমালোকক দেখাই আছো তোমালোকে একদম মানে চিনাকি হৈ লোৱা দেই সেইফালে গাইছ মোৰ বন্ধু দুটা নমস্কাৰ গাইছ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ চ' গাইছ আজিৰ ভিডিঅ'টো ইন্দৰহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণটো হৈছে মোক ঘৰৰ পৰা খেদিলে কালি যিহেতু মই ছোৱালী আনিম বুলি কৈছোঁ যিহেতু কালি আমাৰ গাঁৱত বতাহ ধুমুহা মাৰিছিলে আৰু কাৰেণ্টটো গৈছিলেগৈ যিহেতু বতাহ ধুমুহা মাৰিলে আমাৰ গাঁৱৰ জেগা কাৰেণ্টটো নাথাকে সেইবাবে গ'লগৈ আৰু এতিয়া মানে আজি ইহঁতৰ ঘৰত ৰাতিপুৱা মোবাইলটো চাৰ্জ দিব আহিলোঁ আৰু ইন্দৰ কিবা এটা কৈ দিয়া এফালে গাইছ এতিয়া মোক ইন্দো খেদি আছো নহয় ঘৰৰ পৰা ইহঁতৰ ঘৰৰ পৰা কষ্টত লৈ একদম গাইছ জাগে বোলে এতিয়া কি কওঁ বাৰু বুলি নাভাবিব গাইছ যিহেতু ঘৰত সকাম আছে ঘৰত নহ'লে এতিয়া সোনকালে নহ'লে মাৰিব আৰু গাইছ ইন্দক এটা বাই বাই দি সকামলৈ যাবি চ' গাইছ এতিয়া ঘৰলৈ গৈ থাকোঁ এফালে গাইছ কমটিটোক আজি ৰাতিপুৱা বোলে ভাতে খাব নিদিয়ে সেইবাবে গাইছ ৰুটি 3-4টামান বনাই পিনি খাবলগীয়া হৈছে বুলি নাভাবিব গাইছ মানে আজি যিহেতু সকাম আছে আগবেলা ভাত খাব নাপায় সেইবাবে গাইছ এতিয়া মানে ৰুটি খাব লৈছোঁ এফালে গাইছ আমাৰ ঘৰলৈ ভকত আহি গ'ল মোৰ চুহা খুলিবলৈ চৰি গাইছ আমাৰ ঘৰত সকাম পাতিছে সকামলৈ আহিছে ডিপ্ৰেশ্যন এপিনে গাইছ পুৰা কলকুঁহিয়া কাটি আছে এফালে গাইছ আমাৰ ঘৰত দদৌহেতি নাম লোৱা আৰম্ভ কৰি আছোঁ তোমালোকক দেখাই আছোঁ আৰু তোমালোকে ভাবিব পাৰা দেই এই মানে সকাম মানে এই ৰঙাইটো পিন্ধি আছে ৰঙা চকলেট কালাৰৰ কাৰণ গাইছ শনি সকাম যে মই লাটো শনি যে চ' গাইছ দেখাই আছোঁ মই চ' চাই থাকিব এফালে গাইছ দদৌহেতি নাম লৈ আছে আৰু গাইছ এইপিনে পুৰা মানে কি এইপিনে ভাত হৈ গ'ল তাৰপিছতে গাইছ এইপিনে আমাৰ বৰ্তাই বনাই আছে কি বনাব আছে কলডিল তাৰপৰা ঔটেঙা আলুগুটি কোমোৰা সেইকেইটা নি আইটেম চ' গাইছ বৰ্তাই চানা দাইল আছে গাইছ বৰ্তাই ধুনীয়া আইটেম কৰিলে চ' গাইছ এতিয়া চব পিনে এনেকৈ কাম কৰি আছোঁ আৰু আমাৰ এইকেইটা চোৱা লুডু মেইন বাত সহি গৰমে ঘামুৱাই দিছে এতিয়া ঘামখিনি শুকাবলৈ মই জুই কৰা নাই যাম এতিয়া চ' এনেকুৱাই আজিৰ দিনটো এফালে গাইছ মই টেঙৰ যে মানে সেইকাৰণে মানে পুৰা জ্বলা হেৰিয়া চিপছ আনিছোঁ যে গাইছ সেইটো মানে আৰু সেই ফূৰ্তিতে এতিয়া খাবলৈ নোৱাৰিলে নহয় আৰু ময়ো জানো যে ই খাব নোৱাৰে বুলি পোৱাটো সেইকাৰণে মই এতিয়া আনিছোঁ এতিয়া মই খাবলৈ পাম বহুত তেজ হৈ ৰহা হে টেঙৰ হ'ব লাগিব না গাইছ চ' গাইছ বাকী পিছত দেখাই আছোঁ ভিডিঅ'টো সকলোৱে চাই থাকিব অ' গাইছ এইফালে যিখন গৰম দিছে সূৰ্যটোৰ পৰা কিবা মূলৰ একদম হেৰি ব্যক্তিগত শত্ৰুৱে আছে নে কি নাজানো গাইছ বাহিৰলৈ ওলাই যাব পৰা নাই চোৱা ইমান গৰমৰ অনুভৱ কেনে অ' বেছি এনে ক'লা হৈ থাকিলে আৰু গাইছ এই গৰমত যে একদম ডিম চিমবোৰ যে একদম গেছত ফ্ৰাই নকৰিব দেই এনেকুৱা টিংপাত এখন ধুনীয়াকৈ তেল অকণমান দি দিয়ক ফ্ৰাই বাত সহি আৰু গাইছ চাহ পানীৰ কাৰণে টেনশ্যন ল'বই নাই বাহিৰত পানীখিনি চাহপাতত দি দিয়ক চাহ পানী বহুত তেজ হৈ ৰহা হে নমস্কাৰ গাইছ আকৌ আহিলোঁ মই আজি পেনটো ঢিলা হৈ গৈছে গাইছ আৰু গাইছ মই যিখনে চিৰিছোঁ নহয় চৰাইজনী উৰি গৈছেগৈ ভয়তে সেইজনী চোৱা এনেকুৱাই গাইছ মোৰ সৰু সুৰা গাঁৱৰ জীৱন কি ক'ম একো নকওঁ আৰু ক'বলৈ মোৰ মন নাই থকা নহয় মন নাছিল সেই কিন্তু কথা নাই মোৰ মুখত ডিপ্ৰেশ্যন হয় এই নহয় ছাৰ চৰি এতিয়া গাইছ মই কি কওঁ একো নাজানো যিয়ে ওলাই তিয়ে কণ্টেণ্ট মোৰ বাবে আৰু গাইছ মই যিখন চিৰিছোঁ চৰাই উই মোক চৰিয়াবলৈ আহিব এতিয়া তো একো এতিয়া নকওঁ এতিয়া গৰুকেইটাৰ ওচৰত গৈ কৈ আছোঁ ভিডিঅ'টো সকলোৱে চাই থাকিবা এইফালে গাইছ মোৰ এইফালে মোৰ গাইছ গৰুকেইটা বদলি কৈ এটালোঁ এতিয়া গৈ থাকোঁ গাইছ মই মোৰ গৃহলৈ বুলি আৰু গাইছ মানে এতিয়া মানে কি মানে একো মানে নহয় গাইছ মানে মোৰ ছাতিটো মানে ওলোটা হৈ আছে মানে চ' গাইছ এতিয়া মানে মোৰ বন্ধুটোক লৈ পিনি এতিয়া গৈ আছোঁ বৰ্তমান ঘৰৰ অভিমুখে
আৰু গাইজ আজিৰ কণ্টেণ্ট একো নাই। আমি মাতৃকা ল'ৰা দেখি মাতৃকা বেয়া পালে সেইকাৰণে খহি গ'ল এটুকা। আৰু এখন নদী, এটুকা মাটি, এইটো মই আৰু গাইজ। এফালে গাইজ মই তোমালোকক কৈছিলোঁ যে মই বহি ভাল পাওঁ গছজোপা তলত যে এজোপা গছজোপা। আৰু গাইজ মোৰ মই বহা গছজোপা তলত গাইজ আজি মোৰ বন্ধু দুজন আহিছে মোক লগ কৰিবলৈ। চ' গাইজ মই তোমালোককো দেখাওঁ বোলো, মোৰ বন্ধু আহিছে, মোৰ ছাবস্ক্ৰাইবাৰ হয়। আৰু গাইজ তোমালোকক দেখাই আছোঁ তো তোমালোকে একদম চিনাকি হৈ লোৱা দেই। এই অ' বন্ধু খেতি নালা डिप्रेशन চ' গাইজ এনেদৰে আৰু গাইজ মোৰ বন্ধুৰ লগত কথা পাতোঁ অলপ। তাৰপিছত গাইজ এতিয়া ঘৰত গৈ বাকীখিনি এতিয়া বন্ধুৰ লগত অলপ কথা পাতিলোঁ। চ' গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা, চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক এটি কৰি যাবা। চ' গাইজ ভিডিঅ'টো এণ্টলৈকে বনি থাকিবা, গাইজ মোৰ লগত থাকিবা আৰু যিহেতু অকলেকে থাকিব বেয়াটো ঘৰখন সৰু ল'ৰা আছে। গাইজ এইখিনিতে এটা কথা গাইজ, যাক বিশ্বাস কৰিব পাৰি, যাক বিশ্বাস কৰিব নোৱাৰিলেও কিন্তু এনেকুৱা বন্ধুবোৰক কিন্তু বহুত বিশ্বাস কৰিব পাৰি গাইজ। बात तो सही है কাৰণ গাইজ তোমাৰ কথা যিমানে কথা নকোৱা এনেকুৱা বন্ধুবোৰে গাইজ হয়তো দিব নিদিবও পাৰে। কিন্তু এফালে গাইজ পাছবেলা সময়ত অলপ ওলাই আহিলোঁ। আজি গাইজ বহুত ধুনীয়া লাগিছে ৱেডাৰটো। তো ভাবিনে মনু বাইদেউ, বেটি বাইদেউ। এফালে আকৌ গাইজ আজি মোক পুৰা ডাঙৰ দায়িত্ব এটা দি দিছে বোলে, আজি বোলে শাক বনাব লাগে বোলে। আপুনি গাইজ আমাৰ মাহী আহিলে আজি। আমাৰ সেই গৰমটো কেনেকুৱা লাগিছে হে গম না। চ' গাইজ আজি মাহী যিহেতু অহা দেৰি হয় সেইকাৰণে মাহীক পুৰা এটা গামলা দি দিছোঁ দেই। আৰু এইপিনে গাইজ মাছখিনি বাচিব দিছে। চ' গাইজ এইফালে যিহেতু মই অগ্নিবীৰৰ পৰীক্ষা দিছিলোঁ, তোমালোকক ভিডিঅ' কৈছিলোঁ। কিন্তু গাইজ মই এটা একদম পুৰা সুখৰ কথা যে মই ফেইল কৰিলোঁ। গৰমে যিটো হৈছে এতিয়া গাইজ মই পুৰা জুইত ঘাম শুকুৱাই আছোঁ। কাপোৰ তিতিও আজৰি হৈ গৈছে সেইকাৰণে এতিয়া মই জুইতে শুকুৱাই আছোঁ দেই। আৰু গাইজ এতিয়া গৰমৰ একেলগে কি হ'ল এইটো ঘাম শুকুৱাই এইপিনে পুৰা শাক বনাব জোগাৰ কৰি দিছে। আৰু এতিয়া মই শাকখিনি বনাম, নিমখটো চোকা কৰি হালধিটো তিতা কৰি দিম। তো কেনেকুৱা নহয় জানিব ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু এইফালে গাইজ মোক জুইকুৱে যিখনে ভাল পাইছে কি ক'ম, আকৌ গা ধুৱাই দিছে একদম গৰমত কি ক'ম। আৰু গাইজ পুৰা জুইকুৱাই এনেকুৱাই মোৰ প্ৰেমত পৰিছে, একদম গা ধুৱাই দিছে গৰমত একদম দেখিছা নহয় কি ক'ম। আৰু এনেকুৱাই গাইজ শাকখিনি ধুনীয়াকৈ একদম চব কৰি ঢাকি দিলোঁ। এফালে চ' গাইজ শাকখিনি কেনেকুৱা হয় পিছত দেখাই আছিলোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা। এফালে গাইজ প্ৰায় শাক হ'বলৈ হ'লগৈ আৰু কালাৰ চোৱা শাকৰ। আৰু গাইজ বহুত দিনৰ মূৰত শাক বনাইছোঁ। আৰু কি কয় হ'লে পিঁয়াজ জ্বলি গ'ল একো কথা নাই, কিন্তু শাকখিনি খাবলৈ খুব টেষ্টি হ'ব বুলি ভাবিছোঁ। আৰু এতিয়া শাকখিনি টেষ্ট কৰিব দিওঁগৈ বাহিৰত মাহঁতক। চ' কেনেকুৱা হৈছে জনাব, ভিডিঅ'টো চাই থাকিব। এফালে গাইজ হৈ গ'ল শাক, আৰু এইপিনে মাহীয়ে খাই বুলি ক'ব কেনেকুৱা। আমাৰ সেই কেনেকুৱা হৈছে মাহীয়ে খাই আছে গাইজ, ৰিজাল্টটো ক'ব এতিয়া। হ'লে আৰু গাইজ শাকখিনি তিতা কৰি দিলোঁ। এতিয়া গাইজ ৰান্ধনীয়ে মাৰ খোৱাৰ আগতে পলাব লাগে। আৰু গাইজ নিমখ তাকৰ হোৱাৰ কাৰণ একমাত্ৰ একমাত্ৰ নিমখ তাকৰ হোৱাৰ কাৰণ। আৰু গাইজ শাকখিনি তিতা হোৱাৰ কাৰণটো কি জানো সুধিমগৈ। শাকখিনি তিতা কেনে হৈছেনো? গাইজ এনেই ধেমালি কৰি আছিলে দেই, তিতা নাখাওঁ মই সঁচাকৈ বুলি ভাবিছিলোঁ। চ' গাইজ এতিয়া একো নাই, এতিয়া ভাতটো খাব হৈ গ'ল। তো বাকীখিনি দেখাই আছোঁ ভিডিঅ'টো। কালি 60 হওঁতে মই খুৱাইছিলোঁ এটা ব্ৰইলাৰ। চ' আজি খুৱাইছোঁ ইহঁতক এই কি ব্ৰইলাৰ, লোকেল কুকুৰা হয়, লোকেল মুৰ্গী। আৰু গাইজ এইপিনে ঔটেঙা ঔটেঙা পুঠি মাছে আদৈ ফুল চাবনে হে। চ'
চ' গাইজ উজুদাৰো নিমন্ত্ৰণ দিছোঁ মোৰ 70 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আৰু এতিয়া লক্ষী আৰু আমাৰ দাদা কেনেদৰে মোৰ 70 ছাবস্ক্ৰাইবাৰ হ'ল কি ক'ম কাৰণে গাইজ অনুভৱ বুজাব নোৱাৰা অনুভৱ গাইজ আৰু গাইজ যিহেতু মোৰ 70 ছাবস্ক্ৰাইবাৰ হওঁতে এতিয়া ধুনীয়াকৈ ব্ৰইলাৰ আৰু মাছে ভাত খুৱাইছোঁ বুলি একেবাৰে নাভাবিব গাইজ মানে আজি যিহেতু আমাৰ সকাম আছিলে সিহঁতি মানে দিনত নাহিলে যিহেতু বিজি মানুহ গাইজ চবে পথাৰলৈ গৈছে আৰু গাইজ এতিয়া মানে ৰাতি ঠাণ্ডাকৈ আহিছে চ' মই ঠাণ্ডাকৈ কথাকেইটা কওঁ আৰু গাইজ এতিয়া ভাতটো ধুনীয়াকৈ খাই লওঁ তাৰপিছত বাকীখিনি পাছত দেখাই আছোঁ ভিডিঅ'টো সেইকাৰণে চাই থাকিবা চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ পুনৰ এবাৰ লগ পাম নতুন এটা ব্লগ লৈছোঁ গাইজ আজিলৈ ইমানেই যদি এই ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'